আপুনি আজি মিটিঙত আহি মোক খুব ভাল লাগছে আৰু আমি এই বিপিএল পাৰ্টিটো খুব ভাল পাওঁ। আপুনি আগত কার দলৰ আছে? আগতে আছিলো আমি তাতে 5 বছৰ আগতে আছিলো, এতিয়া ইয়াতে আছো আমি। বিপিএল এই ট্ৰেক্টৰ আছে, আমি ট্ৰেক্টৰতে আছি, ট্ৰেক্টৰতে কাম কৰি আছো আমি। নাই নাযাওঁ, আমি আপোনাৰ লগতেই থাকিম, আমি ট্ৰেক্টৰৰ লগতেই থাকিম। হা আহক, আহিলে কি যাব লাগব নেকি? এতিয়াতে আমি থাকিম কৈছি নহয়, ভাল লাগছে। আমাৰ ট্ৰেক্টৰে ভোট দিব, আমাৰ ঘৰৰ মানুহ সব কেইটাই দিব। নাই, একো কোৱা নাই, আমি ঘৰত কোনো কিছু পোৱা নাই। পাইছো পাইছো, আমি আমি অসমীয়াই লগ পাম বুজো না, সেইকাৰণে। এতিয়া নিৰ্বাচন যি চাপি আহিছে, ওচৰত আহি আছে, আৰু এই কাৰণে ইউপিপিএল দলত যোগদানৰ কাৰ্যসূচীৰ লগত বহুত ৰাইজে কি কয় ইউপিপিএল দলত যোগদান কৰি আহি আছে। তো আজি আমাৰ চাপকাটি প্ৰাইমাৰী কমিটিৰ অন্তৰ্গত আৰু এইখন ঠাই য'ত নেকি আমি উপস্থিত আছোঁ, ৰামকৃষ্ণ পালি বুলি কয়, আৰু এই ৰামকৃষ্ণ পালিৰ আমাৰ ইউপিপিএল দলৰে আমি সৰুকৈ এনে কাৰ্যালয় হিচাপে ইয়াত লৈছোঁ। তো আজি অল টুগেদাৰ 153 আমাৰ মহিলা পুৰুষ, বিশেষ কৰি যি মানে পলিং ষ্টেচন 33, 34 আৰু 35, এই তিনিটা পুলিং ষ্টেচনৰ অন্তৰ্গত খুব বেছি আচলতে ভোটাৰ্ছ ইয়াত আছে, যিটো টাউন এৰিয়াত আছে, য'ত আমাৰ মহিলাসকলে, আমাৰ পুৰুষসকলে তেওঁলোকে ওলাই আহিছে। এই কাৰণে ওলাই আহিছে যে ৰামকৃষ্ণ পল্লীত বিগত 15টা বছৰত বিপিএফ দল একোৱেই নিদিলে। মেইন কথাটো এইটো, ইয়াত ৰাস্তা ঘাট তেনেকৈ একদম ভাল নাছিলে, ঘৰবিলাক মানে বাৰিষা সময়ত পানীত পূৰা মানে সোমাই যোৱা আছিলে। তো আমাৰ ইউপিপিএল দল চৰকাৰ হোৱাৰ লগে লগে বহুতখিনি আমাৰ মাইনাংগুৰি গাঁও লগত ৰামকৃষ্ণ পল্লী, বহুতখিনি দৈমনগৰ এই অঞ্চলত এই কি কয় ৰাস্তাৰ কাম কাজবিলাক যিটো নেকি হৈ গ'ল, আৰু এইটোকে তেওঁলোকে মানে বিশ্বাস একটা হৈ গ'ল যে সঁচাকৈ ইউপিপিএল দল আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি নেকি চৰকাৰ, এই চৰকাৰে সঁচা অৰ্থত ৰাইজৰ কাৰণে কাম কাজ কৰি আছে। এই কথাটো তেওঁলোকে আজি তাৰিখত দেখা পাই আমাৰ ইউপিপিএল দলত খুব বেছি সংখ্যা তেওঁলোকে জইন কৰিবৰ কাৰণে তেওঁলোকে আহিছে, আৰু আমি তেওঁলোকক যোগদান কৰি দিয়া হ'ল ইউপিপিএল দলত। এতিয়া বিপিএফ দলে তেওঁলোকে ক'ব পাৰে যে মানে জিকি যাব, কিন্তু আজি তাৰিখত যিটো নেকি স্থিতি হৰিচিঙা সমষ্টিত, আৰু আমাৰ যিহেতু এক্সটেনশ্যন এৰিয়াত আছে, আমাৰ শোণিতপুৰ এই কি কয় তাতে ৰাইজ more than 12,000 ভোটাৰ তাত আছে, আৰু তাৰ লগতে আমাৰ হৰিচিঙা সমষ্টিত আমি 2020 চনত 16,200 কিমান বা আমি পাইছিলোঁ। আমাৰ কৰ্মকৰ্তাসকলে দিন ৰাতি ইমান কষ্ট কৰাৰ যিটো নেকি আমাৰ হিচাপ, আৰু এই হিচাপটো আমি পাইছোঁ যে 22,000 ওপৰত আজি তাৰিখত ইনটেক হৰিচিঙা সমষ্টিতে ইয়াত আছে, আৰু এক্সটেনশ্যন পাৰ্টত আমাৰ 12,000 যিটো নেকি আছে, আৰু তাৰ ভিতৰত আমি 80% ভোটটো আমি পাম। তো এই সকলো যদি আমি এটা মেথমেটিক্সটো যদি চাই, তো তেতিয়াহ'লে আজিৰ তাৰিখত আমি দেখা পাই ইয়াত বিপিএফ বুলি নহয়, বেলেগ ৰাজনৈতিক দল তেওঁলোকে ইয়াত কি কয় প্ৰাৰ্থী দিলেও বা নিৰ্বাচন তেওঁলোকে খেলিলেও আজিৰ তাৰিখত হৰিচিঙা সমষ্টিত ইউপিপিএল দলৰ পৰা তেওঁলোকে কাঢ়ি লৈ যাব নোৱাৰে। আমি চৰকাৰৰ অহাৰ লগে লগে সকলোকে দিছোঁ, বিশেষ কৰি আলাৰী চোৰাঙৰ দ্বাৰা আমি কি কয় আমাৰ ধৰ্মীয় যি অনুষ্ঠানবিলাকক তেওঁলোকক আমি মানে কি কয় 2 লাখ টকীয়াকৈ তেনেকৈ আমি দিছোঁ। তো তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জ্ঞান চোৰাং আঁচনিৰ দ্বাৰা আমি 5,000কৈ তেওঁলোকক দিছে, যে 4টা যিটো নেকি ফিনান্সিয়েল ইয়াৰ, তো 200কৈ যদি হয় তেতিয়াহ'লে 800ৰ ওপৰত আমি ছাত্ৰ ছাত্ৰীসকলক 5,000 টকীয়া তেওঁলোকৰ এই যে স্কলাৰশ্বিপ হিচাপে আমি মানে দিবলৈ সক্ষম হৈছোঁ। যি মহিলাসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসা বাণিজ্য তেওঁলোকে কৰে, তেওঁলোকৰ কাৰণেও
কি কয় 200কৈ প্ৰত্যেকটা ফিনান্সিয়েল ইয়াৰত 5,000 টকাকৈ 4টা ফিনান্সিয়েল ইয়াৰত 800 জন মহিলাসকলে যি মঞ্চাই বিতাংকি আঁচনিৰ দ্বাৰা তেওঁলোকে মানে কি কয় চৰকাৰ ফালৰ পৰা এটা আৰ্থিক সাহায্য তেওঁলোকে পাবলৈ কি কয় তেওঁলোকে পাবলৈ সক্ষম হ'ল। তো তাৰ পিছত এইফালে সেল্ফ হেল্প গ্ৰুপসকলৰ কাৰণে মাইনছ চেৰাঙৰ আঁচনিৰ দ্বাৰা ইয়াত 400 ওপৰ আমাৰ সেল্ফ হেল্প গ্ৰুপসকলে ইয়াত মানে তেওঁলোকে 25,000 টকীয়াকৈ বহুতখিনি আঁচনি পাইছে। তো সেল্ফ হেল্প সকলৰ কাৰণে আঁচনিটো মাত্ৰ 25,000 টকাটো নহয়, আমাৰ আকৌ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও সেল্ফ হেল্প গ্ৰুপসকলক আচলতে 10,000 20,000 তো তাৰ পিছত সয়েল কনজাৰভেশ্যনৰ দ্বাৰাও আমি মানে তেওঁলোকক দিছোঁ আৰু লগতে চেৰিকালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰাও সেল্ফ হেল্প গ্ৰুপসকলক আমাৰ মানে চৰকাৰখনে আৰ্থিক সাহায্য দিয়া হৈছে। তো গতিকে আজিৰ তাৰিখত যদি আমি চাওঁ যে সকলো জাতি জনগোষ্ঠী তেওঁলোকক যথেষ্টখিনি যিমানখিনি সহায় কৰিব লাগে এই সহায়টো খুব যথেষ্ট নহ'লেও কিন্তু বিগত 15টা বছৰত যে এইখিনি কাম BPF দলে নকৰিলে এই কাৰণে আজিৰ তাৰিখত BPF দলে ইয়াত পৰাজয় হ'ব। তো আমাৰ যিটো নেকি আকৌ চিন্তাবিলাক মানে কি কয় আকৌ বেছি আছে যে এতিয়া আকৌ আমাৰ চৰকাৰ যিটো নেকি হ'বলৈ গৈ আছে আৰু এই চৰকাৰ যেতিয়া আমাৰ হ'ব তেতিয়াহ'লে নতুনকৈ ৰাস্তা দলং কালভাৰ্ট কিবা কিবি তাৰপিছত আমাৰ ফুটবল খেলুৱৈসকলৰ কাৰণে যে আমাৰ বডোফা লিভলিহুড মিছনৰ দ্বাৰা 3খন 4টা মানে ৰেজিষ্টাৰ্ড ক্লাবসকলক 50,000 টকীয়াকৈ দিছোঁ আৰু এনেকুৱা ধৰণৰ আমাৰ চৰকাৰ ফালৰ পৰা 10টা আকৌ মানে কি কয় ফুটবল তেনেকুৱা ৰেজিষ্টাৰ্ড ক্লাবসকলক আকৌ আৰ্থিক দিয়াৰ মানে সাহায্য দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে। আপনার সমষ্টিত আপনার মানে আপনার এগেন্সের কথা কৈ থাকে কিন্তু আমি দেখা পাইছে জয়নিংৰ আপনারা জয়নিং হৈ আছে আপনার সমষ্টিত এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মোৰ সমষ্টিত কিছু মানে সুবিধাবাদী তেনেকুৱা মানুহবিলাক আছে যাৰ যি মানুহবিলাকক আচলতে অপৰচুনিষ্ট বুলি কয়। তো তেওঁলোকৰ যিটো নেকি বিচৰা নিচিনাটো এটা দল এটা চৰকাৰটো যাব নোৱাৰে। তো এই কাৰণে 2-3জন সুবিধাবাদী তেওঁলোকে কোৱাটো ক'ব কিন্তু আজিৰ তাৰিখত যদি চাই তো তেতিয়াহ'লে মোৰ যিমানখিনি 5টা বছৰত যে কাৰ্যকাল এই 5টা বছৰত ৰাইজৰ উন্নতিৰ কাৰণে ৰাইজৰ শান্তিৰ কাৰণে ৰাইজৰ মানে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছোঁ। 2-3টা ব্যক্তি তেনেকুৱা ধৰণৰ এটা মানে সুবিধাবাদী ব্যক্তিসকলে তেনেকুৱা মানে নথকা নহয় থাকে আৰু তেওঁলোকৰ কথাটো কোনো ৰাইজে নামানে, তেওঁলোকৰ কথা দ্বাৰা ৰাইজে নাযায় আৰু ৰাইজে পৰিচালনাও কৰা নাখায়। আৰু এইটো কাৰণে আজিৰ তাৰিখত হৰিচিঙা সমষ্টিত একমাত্ৰ কেণ্ডিডেট তেওঁলোকে বিচাৰিছে আৰু এই কেণ্ডিডেট হ'ল এক্সিষ্টিং যিজন মানে MCLA UPPL দলৰ এই এক্সিষ্টিং MCLAকে ৰাইজৰ মানে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মীয় লোকসকলে তেওঁলোকে বিচাৰিছে।